আজি মোৰ এক্সাম আছিল এক্সাম যে কেনেকা হৈছে আৰু ব্ৰেকফাষ্টত খালোঁ বিস্কিট আৰু লাঞ্চত খালোঁ চাওমিন আৰু ৰোল এয়া খাই আজি দিন গৈছে। হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই ৰেকি এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হ'ল 31 জানুৱাৰী আৰু 2024ৰ এটা মাহ আজিৰ পৰা খতম। আজি মোৰ ডিউটি নাই, কিন্তু আজি মোৰ এক্সাম আছে, সেইকাৰণে ৰাতিপুৱা অলপ সোনকালে উঠিছোঁ। উঠি কিনে পঢ়াৰ বাদে চব কাম কৰিলোঁ। কৰাৰ পিছত গৈ পালোঁ কলেজ আহিছোঁ, আহিয়ে কিতাপ মেলি লৈ বহিছোঁ, কিন্তু পঢ়া নাই। নপঢ়ি আমি ডিছকাছ কৰি আছিলোঁ, মানে মেডিকেলৰ কথা ডিছকাছ কৰি আছিলোঁ। মানে আমাক চবকে বেলেগ বেলেগ মেডিকেলত দিছে আৰু মই অনলি 1% এটা মেডিকেলত, কোনোবা মেডিকেলত 2টা বা 3টা আছে আমাৰ গ্ৰুপৰ, কিন্তু মই অকলে মেট্ৰ' হস্পিটেলত আছোঁ। তাই বোলে এক্সাম ফালিব সেইটো কৈ আছিল আৰু আমাৰ এক্সাম হ'ব 10:30, এতিয়া 10টা বাজিছে আৰু আমাৰ এক্সামিনাৰ্ছৰ বাহিৰৰ পৰা আহিব, মানে গভৰ্ণমেণ্টৰ হয়। আমি 5 মান পিছত লগ পালোঁ, ক'তনো গ্ৰুপত গ্ৰুপ ষ্টাডি হ'ব, নহয় এতিয়া। ৱেইট মই এক্সাম দিব গৈছোঁ, পেনৰ লগত নেল কাটাৰটো লৈ গৈছিলোঁ। কিয় বা লৈ গৈছিলোঁ, মই হাতত লৈ বহিছোঁ, ভিডিঅ' ক্লিপ লৈছোঁ, সেনেকৈ হাতত আছে, মই নিজেই নাজানো। আমাৰ এক্সাম ষ্টাৰ্ট হ'ব 10:30ৰ পৰা। আমি এডভান্সত বহি আছোঁ 30 মিনিট আগৰে পৰা, আৰু আমি যিটো ক্লাছ ৰুমত বহি আছোঁ এইটো ক্লাছ ৰুমত এক্সাম নহয়। আমাৰ এক্সামিনাৰজন বাহিৰৰ পৰা আহিছে, অহাৰ পিছত চব চেক কৰিছে, মানে আমি ক্লাছ কৰিছোঁ নে নাই, ক্লাছত কিমান % এটেণ্ড আছিলোঁ, চব চেক কৰাৰ পিছত আমাৰ ভাইবা হয়। আৰু ভাইবাত ময়ে ফাৰ্ষ্ট গৈছোঁ, নহ'লে লাষ্টলৈকে যদি ৰৈ থাকোঁ বহুত হাৰ্ড কুৱেশ্যন সোধে। মোৰ হাতত আধাৰ কাৰ্ডটো দেখা পাইছে, অনলি মোৰ হাতত নহয়, চবৰে হাতত আধাৰ কাৰ্ড আছে, আৰু এক্সাম দিব হ'লে আধাৰ কাৰ্ডটো মষ্ট ইম্পৰ্টেণ্ট হয়। ভাইবা দি মই ওলাই আহিলোঁ, দেন ছেকেণ্ডজনী সোমাইছে আৰু আমি চবে ডিছকাছ কৰি আছোঁ। মোক যিখিনি সুধিছে সিহঁতে মোক সুধিছে কি সুধিছে বোলে, কিন্তু মোক যি সুধিছে চবকে একে নুসুধে, চবকে বেলেগ বেলেগ সোধে। ছেকেণ্ডজনীও ভাইবা দি ওলাই আহিলে, এতিয়া তাইক সুধি আছে চবে, মানে থাৰ্ডজনী গৈছে আৰু ছেকেণ্ডজনীক সুধি আছে। फिर मतलब बीपी के लिए चेक करने के लिए क्या कंडीशन चाहिए, मतलब स्टिक मोनोमीटर और टेस्ट कप वो पूछा, और फिर सीपीआर का फुल पूछा, और फिर सीपीआर का फुल फॉर्म पूछा, তাই আৰু কাণ পাতি শুনি আছে কি সোধে, আৰু মই যে ভিডিঅ' ক্লিপ লৈ আছোঁ, মোবাইলটো বেগতে থৈছিলোঁ, দেন ওলাই কিনে ভিডিঅ' ক্লিপ লৈছোঁ, তাৰপিছত আকৌ সোমাই থৈছোঁ। আমাৰ ভাইবা শেষ হওঁতেই 2টামান বাজিছে। ইমান ভোক লাগিছিল, তাইক ক'লোঁ কিবা এটা লৈ যোৱা খাম বুলি। তাই বিস্কিটৰ কেক আনি দিছে। তাই আগতে মোৰ ছিনিয়ৰ আছিল, এতিয়া মই তাৰ ছিনিয়ৰ বাৰু। বিস্কিট খাই 2টাৰ পৰা আকৌ 4টালৈকে এক্সাম দিলোঁ। প্ৰেক্টিকেল এক্সাম হৈছে, দেন থিয়ৰী এক্সাম হৈছে। থিয়ৰী এক্সাম বহুত ভাল হৈছে, তাৰ মাজত প্ৰেক্টিকেলটো অলপ বেয়া হ'ব পাৰে, কাৰণ মই পজিশ্যনকেইটা পাহৰিছিলোঁ। পেচেণ্টক অৰেল কেয়াৰ কোনটো পজিশ্যনত কৰায়, সেইটো আছিল ফাউলাৰ পজিশ্যন। পিছত মনত হৈছে, কিন্তু তেতিয়া মনত নাছিল, সেইটো কাৰণে মোৰ মাৰ্কছ কাটা গৈছে চাগে, হ'ব পাৰে। এক্সাম দি 4টামান বজাত ওলালোঁ, তাৰপিছত গণেশগুৰি আহি DJ3 ৰেষ্টুৰেণ্টত গ'লোঁ খাবৰ কাৰণে। বহুত ভোক লাগিছিল। মই লাঞ্চটো কৰিম দূৰৰে কথা, মই ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰা নাছিলোঁ, সেনেকৈ গৈছিলোঁ। তাৰপিছত তাইক মেনুটো দি গৈছোঁ, যি অৰ্ডাৰ কৰা আৰু মোৰ ভোক লাগিছে, হেভি কিবা খাব পাৰিলে হ'ল। তাৰপিছত চাওমিন আৰু ৰোল অৰ্ডাৰ কৰিলোঁ। ক'ত আৰু ৰখা নাই, যেনেকৈ পাইছোঁ তেনেকৈ খাইছোঁ। যদি মই মেডিকেল যাওঁ তেনেহ'লে মোৰ খোৱা ঠিক থাকে। পেচেণ্টৰ লগত যিমানে লাগি নাথাকোঁ কিয়, মোক টাইমত খাব দিবই। মোৰ সদায় ব্ৰেকফাষ্টটো যদিও হেভি নহয়, কিন্তু লাঞ্চটো মোৰ হেভি হয়। কেণ্টিনত গৈ ভাত খামেই। আৰু আমাৰ ইনচাৰ্জ বাজনী বহুত ভাল। পেচেণ্ট যিমানে নাথাকোঁ কিয়, আৰু যিমান চিৰিয়াছ পেচেণ্ট নাথাকোঁ কিয়, নিজে লাগি হ'লে আমাক খাবলৈ পঠাই দিয়ে, মানে টাইমত আমাক খাবই লাগে। আৰু মেডিকেলৰ এটা মেইন কথা, মানে টাইমত যাব লাগিব। টাইমত যদি নাযাওঁ তেনেহ'লে ভাত নাপাওঁ, সেইটো কাৰণে টাইমত গৈ খাই আহোঁ। দেন খোৱা হৈ গ'ল, এতিয়া আকৌ বেক কৰিম। 5টামান বাজিছে, অলপ আন্ধাৰ হৈ আছে, তো ঘৰত যাওঁ। আজিৰ কাৰণে বাই বাই, নেক্সট ব্লগত লগ পাম, টাটা।